মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা। তোমালোক আটাইকে মোৰ চেনেললৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ BA ফাৰ্ষ্ট ছেমৰ অসমীয়া MILৰ শব্দ প্ৰয়োগ আৰু বক্তৃতাৰ বিষয়ে। তোমালোকে এই ভিডিঅ'টি শেষলৈকে চাবা। যদি ভিডিঅ'টোৰ পৰা উপকৃত হোৱা তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। শিক্ষাৰ্থীসকলক মই জনাব বিচাৰোঁ যে যদি তোমালোকে পাঠটো পঢ়ি বুজি উঠি প্ৰশ্নোত্তৰবোৰ নিজৰ লিখন শৈলী ব্যৱহাৰ কৰি লিখিবলৈ যত্ন কৰা তেতিয়া অধিক নম্বৰ পাবলৈ সক্ষম হ'বা। সেয়ে নিজৰ লিখন শৈলী ব্যৱহাৰ কৰি প্ৰশ্নোত্তৰবোৰ লিখিবলৈ যত্ন কৰিবা। আহা তেনেহ'লে অলপ পলম নকৰি আমি প্ৰশ্নোত্তৰ কেইটা আলোচনা কৰোঁ। প্ৰশ্নোত্তৰ বুলি নহয় আচলতে টোকা হিচাপে নোট হিচাপে আমি আজি আলোচনা কৰিম বক্তৃতানো কি কেনেকৈ ক'ব লাগে হয়নে। প্ৰথমতে বক্তৃতাৰ বিষয়ে কৈছোঁ। সুবক্তা হ'বলৈ তেওঁ ভাষা জ্ঞান থাকিব লাগিব, যুক্তিবাদী হ'ব লাগিব, শুদ্ধ উচ্চাৰণ, স্পষ্টতা, মাতটো হ'ব লাগিব শুৱলা, মাতটো হ'ব লাগিব ডাঙৰ, উপস্থাপন পদ্ধতি যাতে বক্তাই শ্ৰোতাৰ মনত ৰেখা কৰিব পাৰে। পদ্ধতি আকৰ্ষণীয় নোহোৱাৰ তিনিটা কাৰণ। সময় অপচয়, প্ৰথম সময় অপচয়, সমল, কষ্ট, বক্তাৰ কথা কোৱা কৌশল ভাল নালাগিলে আমাৰ কি হয়, আকৰ্ষণীয় নহওঁ হয়নে। থিয় হৈ কথা ক'ব লাগে সদায়, বন্ধুভাৱেৰে ক'ব লাগে, সহজভাৱে ক'ব লাগে সদায়, আত্মবিশ্বাসেৰে ক'ব লাগে সদায়। কথা কোৱাৰ আগেয়ে ভাবি আহিব লাগিব, তেতিয়াহে আমি শুদ্ধভাৱে ক'ব পাৰিম হয়নে। সময়ৰ প্ৰতি ধ্যান দিব লাগে, বুজি পাইছা। সময়ৰ প্ৰতি কি কৰিব লাগিব, আমি ধ্যান দিব লাগিব। এয়াই আছে বক্তৃতা। এটা চমু টোকা আহিবও পাৰে লিখিবলৈ, বা বক্তৃতানো কি তেনেকৈ আহিব আৰু তোমালোকে লিখিব লাগিব তেনেকৈ। তাৰ পাছতে আহিলে শব্দ প্ৰয়োগ। অস্তিক ভাৰতীয় অৰ্থাৎ ভাষাৰ অস্তিক, অনাৰ্য ভাষাৰ ভালেমান শব্দ অসমীয়া হৈ আহিছে। অস্তিকৰ পৰা অহা শব্দবোৰ হ'ল খাচী ডং, খং, জহা, লুডুকা আদি। চাওতালী শব্দ লেবেজান, গোহাৰী আদি। 6 নম্বৰ লুনাৰী শব্দ গান্ধী, ডিঙা। ইয়াৰ উপৰিও ডক্টৰ বাণীকান্ত কাকতিয়ে অসমৰ প্ৰাগজ্যোতিষপুৰ, কামাখ্যা, ক্ষমতা আদি অস্তিক ভাষাৰ পৰা আহিছে বুলি কৈছে বা আহিছে। তাৰপিছতে আহিলে তিব্বত ধৰ্মী। অসমত বসবাস কৰা ডিমা হাছাও আৰু বড়ো কছাৰী ভাষা গোষ্ঠীৰ তিব্বত ধৰ্মী ধৰ্মীয় ভাষা গোষ্ঠীৰ ইয়াৰ পৰা অহা শব্দটো হ'ল জাকৈ, চেপা, পল, লফা আদি। বড়ো কছাৰীৰ লগত মিলি থকা শব্দ হ'ল জাকৈ, এলেং, জপনা, টেকেলি, পিলিঙা ডেকা হয়নে। তাৰপিছত 4 নম্বৰতে মানে লিখিব পাৰা টাই-আহোম ভাষাৰ পৰা ভাষালৈ অহা শব্দবোৰ হ'ল বানবাতি, মাইচাং, চাওদাং, চাংমাই, কাৰেং, মৈদাম আদি। তাৰপাছতো ভাৱবোধক জ্যোতি হয়নে। মনৰ তীব্ৰতা, আৱেগ আদি বুজাবলৈ এই চিন ব্যৱহাৰ কৰা হয়। যেনে মনটো বহুত বেয়া লাগিছে, ভাৱবোধক চিনৰ কি, ভাৱবোধক জ্যোতি চিনটোৱে কি কৰে, মনটো বহুত বেয়া লাগিছে, তেতিয়া আমি ভাৱবোধক চিন ব্যৱহাৰ কৰোঁ হয়নে। তাৰ পাছতে লিখিবা প্ৰশ্নবোধক চিন। প্ৰশ্নবোধক চিনটো আমি কেতিয়া ব্যৱহাৰ কৰোঁ, প্ৰশ্নবোধক বাক্য পিছত কি কৰোঁ, আমি প্ৰশ্নবোধক চিনটো ব্যৱহাৰ কৰোঁ। তুমি ভাত খালানে, প্ৰশ্নবোধক আমি দিবই লাগিব নহয় জানো। কোলন, লেখকৰ ইচ্ছা অনুযায়ী কোলন চিন বা তাৰ লগত ডেছেৰে কি হয় সৈতে কোলন চিনৰ ব্যৱহাৰ হয়। সাধাৰণতে কোনো এটা বাক্যই যেনিবা যদি ব্যৱহাৰ কৰি
তাৰ ব্যাখ্যা দিয়া হৈ তেতিয়া কুলন কি হয় চিন ব্যৱহাৰ কৰা হয় যেনে মূল্য 4 টকা মাথোন হয়নে মূল্য জানিবা আমি লিখিব লাগিব মূল্য 4 টকা মাথোন বা 4 টকা তেতিয়া আমি কি ব্যৱহাৰ কৰিব লাগিব কুলন ব্যৱহাৰ কৰিব লাগিব তাৰ পাছতে আহিলে উদ্ধৃতি নিজে কোৱা কথাষাৰ বা কথাৰ ভিতৰত অন্য কোৱা কথা যদি সুমুৱা হয় তেতিয়া উদ্ধৃতি কি হয় ব্যৱহাৰ কৰা হয় তেওঁ কলে যে কমা উদ্ধকমা দিব লাগিব হয় উদ্ধৃতি দিব লাগিব এনেকুৱা সময়ত মই আৰু একো নোৱাৰো তাৰ পাছতে লিখিবা হাইফেন ব্যৱহাৰ কৰা সংযুক্ত শব্দ বুজাবলৈ হাইফেন ব্যৱহাৰ কৰা হয় যেনে কাপোৰ কানি খেল ধেমালি কাপ কি হয় প্লেট মা দেউতা হয় নে সেইখিনিত কি ব্যৱহাৰ কৰে হাইফেন আমি আজি কি বিষয় শিকিলো শব্দ প্ৰয়োগত অস্তিক আৰু লুনাৰী শব্দ আৰু তীব্ৰধৰ্মী আৰু তাইহোম ভাৱবোধক যুতি আৰু প্ৰশ্নবোধক চিন কুলন উদ্ধৃতি আৰু কি শিকিলো হাইফেন শিকিলো এয়াই আছিল বক্তৃতা আৰু কি আছিলে শব্দ প্ৰয়োগৰ বুজাবলগীয়া কথাখিনি এইকেইটাৰ পৰা আহিব তোমালোকৰ আন বিশেষ নাহে তোমালোকে নোট কৰি ল'বা মই দি দিছোঁতো তাৰপৰা আৰু কিবা যদি কুৱেশ্যনো থাকে মোক সুধিব পাৰা তোমালোকে তেনেহ'লে আজিলৈ ইমানেই আছিল তোমালোকে এই পাৰ্টৰ আৰু কি হয় গুৰুত্বপূৰ্ণই হওক আৰু এইখিনি প্ৰশ্নই হওক তোমালোকে পাছৰ ভিডিঅ'ত লাভ কৰিবা মই আগৰ বাৰু 2টা ভিডিঅ' দিছোঁ MILৰ ভালকৈ পঢ়িবা BA কোৰ্চ বহুত টান হ'ল এইটো আজি আলোচনা কৰাবোৰ তোমালোকে বুজি পালানে নাই মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা আজিলৈ ইমানেই আছিল এই ভিডিঅ'টি তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা তেনেহ'লে আজিলৈ সামৰিলোঁ বাই বাই